হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা স্পেচিয়েল চিকেনৰ আইটেম, শ্বাহী চিকেন কোৰ্মা। হয়, তাৰ কাৰণে আমাক কি কি লাগিব চাই লওঁ আহক। এয়া লৈছোঁ মই আধা কেজি চিকেন। আপোনালোকে ভালকৈ ধুই ল'ব চিকেনখিনি। আৰু যিহেতু এইটো খুব স্পেচিয়েল আইটেম হয়, মই ভাবিছোঁ আপোনালোকে এতিয়ালৈকে বনোৱা নাই, গতিকে এইবাৰ এইটো ট্ৰাই কৰিব, অন্ততঃ খুব ভাল পাব। এয়া চাওক, মই লৈছোঁ সোৱাদ অনুসৰি অলপ নিমখ। আচলতে চিকেনখিনি আমি প্ৰথম মেৰিনেট কৰিব লাগিব, তাৰ কাৰণে আমি এয়া ৰেডি কৰিছোঁ। 1 চামুচ জিৰা ধনিয়া পাউডাৰ দিলোঁ। আৰু এয়া চাওক, মই 50 গ্ৰাম কাজু লৈছোঁ, অলপ দিছোঁ আৰু অলপ মই ৰাখি থৈছোঁ পিছৰ কাৰণে। তাৰপিছত এয়া দিছোঁ মই নহৰু পেষ্ট আপুনি 4 টেবুল স্পুনমান দিব পাৰে, ডাঙৰ চামুচৰে 4 চামুচ। আৰু 1 চামুচ আদা থেতেলিয়াই লোৱা। এয়া এনেদৰে দিছোঁ। আৰু এতিয়া আমি দিম গোটা দৈ, থিক কাৰ্ড। এয়া দেখিছে, 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ গোটা দৈ দিছোঁ। এইখিনি আমি গোটেইখিনি ভালকৈ হাতেৰে মিক্স কৰি ল'ম, কাৰণ এইখিনি মেৰিনেট হ'ব লাগিব সেইবাবে। আৰু 1 চামুচ মই ৰঙা জলকীয়াৰ গুড়িও দিছোঁ। আৰু এয়া চাওক, মই নেমু দিছোঁ, কিন্তু প্লিজ আপোনালোকে যেতিয়া প্ৰথম বনাব নেমুৰ ৰস নিদিয়াকৈ বনাব, কাৰণ নেমুটো মইহে খাই ভাল পাওঁ। এই ৰেচিপিটোত আচলতে নেমু নহ'লেও হয়, গতিকে নোহোৱাকৈ আপোনালোকে ফাৰ্ষ্ট বনাই চাব। মই ভাবোঁ হয়তো তেনেকৈও বেছিকৈ আপুনি ভাল পাব পাৰে, কাৰণ নেমুটো এটা টেঙা ভাৱ দিয়ে। আৰু এয়া চাওক, এতিয়া হাতেৰে মিক্স কৰি ল'ম, ভালকৈ মিক্স কৰি ল'ব, যাতে মেৰিনেট কৰিবলৈ ভাল হয়। আৰু এইখিনি আমি কমেও আচলতে যিমান আপুনি বেছি সময় ৰাখে সিমান ভাল। 4ৰ পৰা 5 ঘণ্টা যদি ফ্ৰিজত থৈ দিয়ে, তেতিয়াহ'লে বেছি ভাল ৰিজাল্ট পায়। গতিকে এনেদৰে আপুনি ফ্ৰিজত থৈ দিব। এইবাৰ আমি আহোঁ, চিকেনখিনি মেৰিনেট কৰি থ'লোঁ, আৰু এইবাৰ আহিছোঁ, আমি 2টা ডাঙৰ ডাঙৰ পিঁয়াজ লৈছোঁ, এনেকৈ কাটি লৈছোঁ, আৰু এইবাৰ ফ্ৰাই কৰিছোঁ। এয়া দেখিছে, ফ্ৰাই কৰিছোঁ। এইটো এটা আনকমন ইনগ্ৰিডিয়েণ্ট হয়, আপোনাৰ ৰেচিপিত একদম এটা বেলেগ সোৱাদ দিব, বেলেগ টেষ্ট এটা আনিব, যিটো হয়তো বেলেগে আইডিয়া কৰিব নোৱাৰে আপুনি কি দিছে। কাৰণ গোটেই ৰেচিপিটোৱে ইমান ধুনীয়া হৈ যাব এই ইনগ্ৰিডিয়েণ্টটোৰ কাৰণে, যে আপুনি সঁচাকৈ আচৰিত হ'ব যে আপুনি এইখিনি ঘৰতেই বনাইছেনে। এয়া চাওক, এনেকৈ গল্ডেন ব্ৰাউন হ'বলৈ দিব। আৰু এয়া আমাৰ হৈ গৈছে। বেছি ক'লাকৈ নাভাজিব, ঠিক এনেকুৱাকৈ। এই কালাৰটো দেখিছে, ঠিক এনেকুৱা কালাৰ হ'ব লাগিব। আৰু এয়া হৈ গৈছে অলৰেডি ফ্ৰাই। আমি এতিয়া এইখিনি নমাই ল'ম, তেলৰ পৰা নমাই ল'ম। নমাই পেলাই আমি এইখিনিৰ পেষ্ট বনাম, মিক্সিত দি পেলাই পেষ্ট এটা বনাম। আৰু যিমান পাৰে পেষ্টটো বেছি সময় ৰাখি নথ'ব পেষ্ট কৰাৰ পিছত, নহ'লে ক'লা হৈ যায়। এয়া চাওক, পেষ্টটো বনাই লৈছোঁ। আৰু এইবাৰ আমি আন এটা কেৰাহীত তেল গৰম কৰিম। এয়া আমি এনেদৰে তেল দিছোঁ, ৰিফাইন তেল দিছোঁ মই, জোখমতে দিব তেলখিনি। এয়া মই ৰিফাইন তেল দিছোঁ। আৰু তেলখিনি এতিয়া আমি অলপমান গৰম হ'বলৈ দিম। যিহেতু আমাৰ অলপ সময় হৈ গৈছে, আমাৰ চিকেনখিনিও ইতিমধ্যে মেৰিনেট হৈ গৈছে। 4-5 ঘণ্টা আপুনি ফ্ৰিজত থৈ দিব, বহুত ভাল ৰিজাল্ট পাব। আৰু যদি সময় নাই, অন্ততঃ 1 ঘণ্টা ৰাখিবলৈ চেষ্টা কৰিব চিকেনখিনি মেৰিনেট কৰি, যাতে ধুনীয়াকৈ বস্তুখিনি সোমাই যায়। এয়া মই কুটা পিঁয়াজ দিলোঁ, গৰম মছলা দিলোঁ, আৰু কেইটামান তেজপাত, গোটা গৰম মছলা দিছোঁ মই। এয়া এতিয়া এনেকৈ ভাজি থাকিম। অকণ পিঁয়াজখিনি ভাজা যাব লাগিব, ভাজা যোৱালৈকে এনেকৈ ভাজি থাকিব। এনেকৈ ধুনীয়া কৰি ভাজি থাকিব, যাতে লাইট ব্ৰাউন কালাৰ এটা আহে। একেবাৰে ক'লা হ'ব নালাগে, বাট লাইট ব্ৰাউন কালাৰ এটা আহে। আৰু এতিয়া চাওক, এইখিনি ব্ৰাউন হৈ গৈছে। আমি মেৰিনেট কৰা চিকেনখিনি ইয়াত দি দিম। আৰু এতিয়া চিকেনখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব, ধুনীয়াকৈ ফ্ৰাই কৰিব। যিহেতু আমি ইয়াত দৈও দিছিলোঁ, গতিকে ইয়াৰ পানী ভাগটো আঁতৰি যাব লাগিব। সেইকাৰণে যেতিয়ালৈকে ড্ৰাই নহয়, ধুনীয়াকৈ ভাজি থাকিব। আৰু এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ, যোনে যোনে মোৰ চেনেলটো, এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে আৰু তেওঁলোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতেও মোৰ আৰু বহুত ৰেচিপি দিম মই, আপোনালোকে যাতে একো মিছ নকৰে, সদায় পাই থাকে। তাৰ কাৰণে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আপোনাৰ ভিডিঅ'টোৰ তলতেই লিখা আছে ছাবস্ক্ৰাইব বুলি, তলত চাওক, তাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ভাজা হৈ গৈছে, শুকাই গৈছে। এতিয়া আমি কেঁচা জলকীয়া থেতেলিয়াই ইয়াত দি দিম। ই অকণমান জ্বলাটোও বঢ়াব, যিহেতু আমি মেৰিনেট কৰোঁতেই ৰেড চিলি পাউডাৰ দিছিলোঁ, জলকীয়াৰ গুড়া দিছিলোঁ, কিন্তু কেঁচা জলকীয়া আৰু এটা সোৱাদ দিয়ে, সেইকাৰণে কেঁচা জলকীয়া থেতেলিয়াইও দিছোঁ। জ্বলাটো আচলতে আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। এয়া চাওক, এচামুচ দিছোঁ জিৰা ধনিয়া পাউডাৰ, আৰু এচামুচ দিছোঁ গৰম মছলা, আৰু আকৌ মিলাই আছোঁ। সৰু চামুচৰে 1 চামুচ দিব পাৰে। যিহেতু মই আধা কেজি মাংস লৈছোঁ, সেই হিচাপতে মই বস্তুখিনি, ইনগ্ৰিডিয়েণ্টখিনি মই দিছোঁ।
এতিয়া ধুনীয়াকৈ ভাজি থাকিব ভাজা সময়খিনি ভাল হ'ব লাগে আৰু এয়া চাওক এতিয়া মই এবাটি এনেকৈ গোটা দৈ দি দিছোঁ ইয়াক ভাজা হৈ গৈছে তাৰ পিছতহে দিছোঁ যেতিয়া ছাইডলৈ তেলটো আহি যায় তেতিয়া গম পাব যে ভাজা হৈ গৈছে ড্ৰাই হৈ আহিছে তেতিয়াহে আপুনি দৈ দিব আগতেই সোনকালেই ভালকৈ নাভাজাকৈ দৈ দি নিদিব তেতিয়া ভালকৈ কুক নহ'ব আৰু টেষ্টটো আপুনি ভালকৈ নাপাব এতিয়া এইখিনি চাওক ধুনীয়াকৈ মিক্স হৈ আহিছে এতিয়া মই সোৱাদ অনুসৰি ইয়াত নিমখ দিছোঁ নিমখটো নিজৰ পৰিমাণত দিব যিহেতু আমি মেৰিনেট কৰোঁতেও নিমখ দিছিলোঁ গতিকে সেইটো আন্দাজতে অকণমান টেষ্ট কৰি চাব এয়া দেখিছে মই আধা চামুচ আমচুৰ পাউডাৰ দিছোঁ আৰু এতিয়া আকৌ এনেকৈ মিক্স কৰি থাকিব ধুনীয়াকৈ মিক্স কৰি থাকিব ভাজি থাকিব আৰু এইটো এটা স্পেচিয়েল ইনগ্ৰেডিয়েণ্ট মই 1 চামুচ নাৰিকলৰ গুড়া দিছোঁ যিটো কিনিবলৈ পায় আপুনি ফ্ৰেছ নাৰিকল ৰুকা দিলেও কোনো কথা নাই 1 চামুচ দিব ই বেলেগ ধৰণৰ এটা টেষ্ট আনে যিটো খাওঁতে আপুনি গমেই নাপাব যে ইয়াত নাৰিকল আছিলে আৰু এয়া চাওক মই অলপমান কাজু ৰাখি থৈ দিছিলোঁ কাজু পেষ্ট তেতিয়া মেৰিনেট কৰোঁতেও দিছিলোঁ আৰু তাৰ পৰাই মই 50 গ্ৰাম পেষ্ট বনাইছিলোঁ তাৰ পৰা অলপ ৰাখি থৈ দিছিলোঁ এতিয়া মই 2-3 চামুচ আকৌ দি দিছোঁ এয়া এতিয়া ভাজি থাকোঁতে কাজুৰ পৰাও এটা তেল ওলায় গতিকে তেতিয়ালৈকে ভাজি থাকিব ছাইডলৈকে যেতিয়ালৈকে তেলখিনি ওলাই নাহে আৰু এইবাৰ চাওক এই যে পিঁয়াজৰ পেষ্টখিনি আমি ফ্ৰাই কৰি লৈছিলোঁ এইবাৰ তাতে আমি ঢালি দিছোঁ এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিব ই এটা খুব ধুনীয়া টেষ্ট দিব আপোনাৰ গ্ৰেভিটো খুব ধুনীয়া হ'ব আৰু একদম ৰেষ্টুৰেণ্ট ষ্টাইল যদি আপোনাৰ ঘৰত পাৰ্টি কৰে কিবা পাৰ্টি পাতে বা কিবা স্পেচিয়েল অকেজন থাকে আপুনি এই চিকেনটো এবাৰ বনাই চাব তাৰ পিছত ক'ব গেষ্টে কিমান ভাল পাইছে একদম স্পেচিয়েল হয় আৰু আপোনাৰ যদি লাগিছে যে ইয়াত দেখোন বহুতকেইটা ইনগ্ৰেডিয়েণ্টছ লাগিছে তেতিয়াহ'লে মই আপোনালোকক এটা কথা কওঁ আপুনি আনকমন বস্তু বনাইছে গতিকে তাত কেইটামান ইনগ্ৰেডিয়েণ্টছটো লাগিবই আৰু এয়া চাওক মই কাজু য'ত আছিলে পাত্ৰটো তাতে পানী থৈ দিছিলোঁ পানী দি দিছোঁ আৰু এইখিনি অকণমান কেওৰা এচেঞ্চ দিছোঁ আপুনি গোলাপ জলো দিব পাৰে আৰু এনেকৈ মই 2 চামুচমান ক্ৰীম দি দিছোঁ ওপৰত আৰু এয়া চাওক আমাৰ গ্ৰেভি একদম ৰেডি হৈ গৈছে যিহেতু তেলখিনি এক্সট্ৰা হৈ গৈছে গতিকে ইয়াৰ পৰাই গম পাব যে আপোনাৰ চিকেনটো ৰেডি হৈ গৈছে আৰু যিহেতু নমাবৰ হৈছে এতিয়া মই এনেকৈ অলপমান কচুৰি মেথি হাতেৰে মোহাৰি ইয়াত দি দিম ই টেষ্টটো বিৰাট ধুনীয়া কৰিব হোৱাৰ সময়ত দিব একেবাৰে আৰু এতিয়া আমি নমাবৰ হৈ গৈছে গতিকে ৰেডি হৈ গৈছে আমাৰ শ্বাহী চিকেন কোৰ্মা আৰু এই ডিছটো প্লিজ আপুনি ঘৰত ট্ৰাই কৰিব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু আপুনি নিজৰ মতে যেনেকেই হওক আপুনি গাৰ্নিচিং কৰিব পাৰে ওপৰত ধনিয়া দিব পাৰে কেঁচা জলকীয়া দিব পাৰে এয়া চাওক একদম ৰেডি গতিকে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে